হাই, আজি ৰাতিপুৱাই গা পা ধুই যাবলৈ ওলালোঁ শনি মন্দিৰলৈ। বহুত দিনৰ পৰা আমাৰ দিনকাল একেবাৰে ভাল নাই চলা। লগতে দেউতাৰো কিবা কিবি দুৰ্ঘটনা ঘটিয়ে আছে। দেউতাৰ জন্মবাৰ যিহেতুকে শনিবাৰ, সেইকাৰণে ভাবিছোঁ শনি মন্দিৰত এখন ঠগি লৈ যোৱা হওক। আৰু ইয়াৰ লগতে লৈ লৈছোঁ কলা সিহা আৰু কলা কাপোৰ, কাৰণ শনি বাবাক লাগে কলা বস্তু। মোৰ গাঁওখন হৈছে হাজোৰ হাদালাত, আৰু হাদালাতে আছে এটা ধুনীয়া শনি মন্দিৰ। গতিকে শনি বাবা পূজা কৰিবৰ কাৰণে আমি আন বেলেগ ঠাইত আৰু যাব নালাগে। হাদালাৰ মেইন ৰাস্তাৰ কাষতে আছে শনি বাবাৰ মন্দিৰটো। চাওকচোন পৰিৱেশটো ইমান বেছি ধুনীয়া হয়, চাৰো চাইডে পুখুৰী, ধুনীয়া পৰিৱেশৰ মাজত আমাৰ মন্দিৰটো। আমাৰে খুৰাই মন্দিৰটো ৰাইজৰ বাবে বনাই দিছে। বহুতো দূৰ দূৰণিৰ পৰা ভক্তসকলে পূজা কৰিবলৈ আহে, শনি বাবাৰ ওচৰত ঠগি দিবলৈ আহে। আমাৰ যদিও ঘৰ গাঁৱতে, কিন্তু আমি কেতিয়াও ঠগি নি পোৱা নাছিলোঁ, এয়াই প্ৰথম। আৰু আহি থাকিম এই নেক্সট শনিবাৰ কেইটাতো আমি আহিম। আৰু আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে আমাৰ ধুনীয়া শনি বাবাৰ মন্দিৰত। লগতে আমাৰ গাঁওখনো চাই যাব পাৰে, হাদালা গাঁওখন।